আন্ডাৰ গ্ৰেজুৱেটবোৰৰ 6 ছেমিষ্টাৰৰ পৰীক্ষা আৰু পিজিৰ ফাইনেল পৰীক্ষা অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডিক্লেয়াৰ হৈছে অফলাইন হোৱাৰ কাৰণে। আৰু এই অফলাইন পৰীক্ষাটো কেনেধৰণে সংগঠিত হ'ব বা কেনেধৰণে সম্পন্ন হ'ব তাকে শ্বৰ্টকে বা চমুকে তোমালোকক ক'ম। কিন্তু এইটো কোৱাৰ আগে তোমালোকৰ মাজৰ কিছুমান ষ্টুডেণ্ট আছে যিয়ে নেকি মেডিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছা আৰু তোমালোকৰ বহুতে BEd পঢ়ি আছা। এইসকল ছাত্ৰ ছাত্ৰীৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি মই উত্তৰটো দিবলৈ বিচাৰিছোঁ। আৰু মোক কমেণ্ট কৰি সুধিছা তোমালোকৰ বহুতে যে ছাৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিং পৰীক্ষাবোৰ আমাৰ কি হ'ব, আৰু দ্বিতীয়তে সুধিছা যে BEd পৰীক্ষাবোৰৰ কি হ'ব। আৰু মই যিমানখিনি তথ্য মই লৈছোঁ BEd কৰি থকা বা BEd কলেজৰ পৰা মই খবৰ লৈছোঁ, আৰু তাত মই গম পাইছোঁ যে BEdৰ যিটো ফাইনেল পৰীক্ষা সেইটোতো হ'বলৈ গৈ আছে, হ'বই সেইটো। আৰু কেনেকৈ হ'ব যে 50% কুৱেশ্যন তোমালোকে এটেম্প্ট কৰিব লাগিব, আৰু তাত মাল্টিপল চইচ কুৱেশ্যন নাথাকে, তাত একেবাৰে শ্বৰ্ট কুৱেশ্যনৰ পৰা লং কুৱেশ্যনলৈ গোটেইখিনি থাকিব। তে এইটো হ'ল BEdৰ ফাইনেল ছেমিষ্টাৰ পৰীক্ষা। বাকী BEdৰ যিবোৰ তলৰ যিবোৰ ইণ্টাৰমিডিয়েট যিবোৰ ছেমিষ্টাৰ পৰীক্ষা আছে সেইবোৰ সকলোকে প্ৰমোট কৰিব বুলিয়েই মই কথাখিনি শুনিছোঁ বা মই গম পাইছোঁ, সেইকাৰণে তোমালোকক কৈছোঁ। নেক্সট আহোঁ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাসমূহ। আৰু ইয়াতো সেই একেটাই কথা হৈছে, মই যিমানখিনি মেডিকেল কলেজৰ লগত বা ইঞ্জিনিয়াৰিং ইনষ্টিটিউচনৰ লগত মই অকণমান সোধা পোছা কৰিছোঁ, তাত মই এই কথাটোৱেই মোক জনাইছে তেওঁলোকে যে ফাইনেল পৰীক্ষা যিবোৰ আছে, ফাইনেল ছেমিষ্টাৰ পৰীক্ষা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবই লাগিব, কিন্তু পৰীক্ষা কেনেকৈ হ'ব এতিয়াও ফাইনেল ডিচিজন লোৱা নাই। নেক্সট আহিল তাৰ তলত যিবোৰ ছেমিষ্টাৰ এক্সামিনেশ্যনছ আছে সেইবোৰ সকলোকে হয়তো প্ৰমোট কৰাব পাৰে, প্ৰমোট কৰাৰ কথাই চলি আছে। এতিয়া আহোঁ সেই প্ৰথম পইণ্টটোলৈ, যিটো পইণ্টত কৈছিলোঁ যে UGৰ 6 ছেমিষ্টাৰ আৰু PGৰ ফাইনেল ছেমিষ্টাৰ পৰীক্ষাবোৰ অফলাইন হ'ব, কেনেকৈ হ'ব। ইয়াত মই লাষ্ট ভিডিঅ' এটাত কৈছিলোঁ তোমালোকক যে অফলাইন হ'ব, আৰু তাত তোমালোকে 50% অৰ্থাৎ কুৱেশ্যন যিখন পেপাৰ তোমালোকৰ কুৱেশ্যন পেপাৰখনটো বাৰু 100% আহিব, কিন্তু তাত তোমালোকে এটেম্প্ট কৰিব লাগিব অকল 50%হে। এতিয়া প্ৰশ্নটো হৈছে যে সেই অফলাইন পৰীক্ষাটো কেনেধৰণে হ'ব। বহুতে মোক কমেণ্টত সুধি আছে যে ছাৰ অপেন বুক ছিষ্টেম কি বা অপেন বুক ফৰ্মেট কি, MCQ কি, OMR শ্বীট কি। গতিকে ইয়াত তোমালোকক চমুকে গোটেইখিনি ক্লিয়াৰ কৰি দিওঁ। চোৱা, অপেন বুক ছিষ্টেম হৈছে, শব্দটো ইংৰাজীত অসমীয়াত ট্ৰান্সলেট কৰিলে বুজিয়ে পোৱা যায়, কিতাপ মেলি তোমালোকক লিখিব দিব। কিন্তু কিতাপ মেলি লিখিব দিয়াৰ, আনচাৰ কৰিব দিয়াৰ প্ৰচেছটো হৈছে অনলাইন মোডত। যদি তোমালোকৰ অনলাইন পৰীক্ষা পাতিলেহেঁতেন তেনেহ'লে অপেন বুক ছিষ্টেম হ'লহেঁতেন। তাত তোমালোকে নিজেই কিতাপ মেলি কুৱেশ্যন পেপাৰখন ডাউনলোড কৰি আনচাৰবোৰ তোমালোকে কিতাপৰ পৰা উত্তৰবোৰ লিখিব লাগে আৰু ছাবমিট কৰিব লাগে। কিন্তু যিহেতু পৰীক্ষা অফলাইন হ'ব তেনেহ'লে তোমালোকৰ বেছি অপশ্যন আছে, মাল্টিপুল চইচ কুৱেশ্যন, ইন শ্বৰ্ট চমুকৈ MCQ। আৰু সেই মাল্টিপুল চইচ কুৱেশ্যনত যিখন কুৱেশ্যন পেপাৰ হ'ব এইখন হ'ব OMR শ্বীট। আৰু OMR শ্বীট মানে হৈছে অপটিকেল মাৰ্ক ৰিকগনিশ্যন। এই OMR শ্বীটত কুৱেশ্যন থাকিব, আৰু প্ৰতিটো কুৱেশ্যনৰ 4টাকৈ অপশ্যন থাকিব। তোমালোকে ডাৰ্ক চাৰ্কেল কৰি দিব লাগে বা টিক মাৰ্ক কৰি দিব লাগিব। আৰু সেই কুৱেশ্যনৰ যিখন কুৱেশ্যন পেপাৰ সেইখন একেলগে আনচাৰ পেপাৰো হয়। তাত আনচাৰবোৰ যেতিয়া টিক মাৰ্ক কৰি দিবা সেই আনচাৰখন কম্পিউটাৰ ৰিকগনাইজ কৰি উলিয়াব, আৰু তাত শুদ্ধ উত্তৰ কোনকেইটা বা অশুদ্ধ উত্তৰ কোনকেইটা সোনকালে বা সুন্দৰকৈ ওলাই যাব। তে এইটো হ'ল OMR শ্বীট। আৰু OMR শ্বীটত চইচ বা অপশ্যন বহুতকেইটা থাকে কাৰণে ইয়াক কোৱা হয় মাল্টিপল চইচ কুৱেশ্যন পেপাৰ বুলি বা মাল্টিপল চইচ কুৱেশ্যন। এইটো হ'ব পাৰে। নহ'লে তোমালোকৰ কি হ'ব, খুব শ্বৰ্ট কুৱেশ্যন আহিব। লং কুৱেশ্যন আহিব বুলি কিন্তু মই শুনা নাই, সেইকাৰণে মই তোমালোকক কোৱা নাই। শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, নহ'লে তোমালোকৰ MCQ আহিব পাৰে। গতিকে পৰীক্ষা যদি অফলাইন হয়, অফলাইনটো হ'বই, অফলাইন হ'লে অপশ্যন এইটোৱেই হ'ব লাগে মোৰ মতে। পৰীক্ষালৈ পুনৰ এবাৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা দিছোঁ। পৰীক্ষাবোৰ ভাল হওক। নতুন এটি ভিডিঅ'ত খুব সোনকালে তোমালোকক লগ পাম, তেতিয়ালৈকে মোক বিদায় দিয়া। ধন্যবাদ।